মই এতিয়া দেখিছোঁ অলপ আগতে তাৰপৰা বেয়া লাগিলে বোলো খবৰ এটা লৈ আছোঁ ঘৰটো চাই থৈ আহোঁ কেনেকুৱা মানে আৰু আমাৰ লগত কিছুমান বস্তু নিছিলোঁ বস্তুখিনি সেইপিনে দি থৈ আহিলোঁ এতিয়া কাপোৰ চাপোৰ আছে কাপোৰ যদি তোমালোকৰ চাই ল'বা গাড়ীতে আছে কাপোৰ ল'ব পাৰিবা আৰু তোমালোকে সেই এনেই মৰমতে মাত এষাৰ লগাবলৈ আহিলোঁ আৰু আমি আকৌ আহিম কিবা এটা মানে মোৰ আজি বাৰ্থডে আছিলে তাৰপৰা মানে বাৰ্থডেত মানে যাকে তাকে লগৰখিনি কিবা এটা খোৱা আৰু আজি ভাবিলোঁ সেইখিনি মানে লগৰখিনি নোখোৱা আজি সেইটো পইচা তোমালোকৰ নিচিনা কাৰোবাক এনেকৈ এঘৰ দুঘৰত দিব পাৰোঁ মানে সেইটোৱে মোৰ কাৰণে এটা আশীৰ্বাদ এটা হ'ব আৰু সেইটো কাৰণে মাত এষাৰ লগাবলৈ আহিলোঁ দেই আপুনি কৈছে নেকি অঁ এই সেই ভাইটিক কৈ খুলিছিলোঁ ফেচবুক পষ্টটো মই পাইছিলোঁ মানে আমি মানে পটককৈ দেখি গ'লোঁ আৰু বোলো ইয়াতে সোমাই যাওঁ দেই ভাইটি কোন ক্লাছৰ 1 2 মই ভিডিঅ' এটা পাইছিলোঁ কালি তাৰপিছত আজি লগৰ এটাই মানে ক'লে তোমাৰ ফোন নাম্বাৰটো আজি লগৰটোৱে দিছে তাক ফোন কৰিলোঁ তাৰপিছত তেনেকৈ ফোন কৰিহে আহিছোঁ মানে দেই তোমালোকৰ ঘৰত পানী কিমান হৈছিলে এইখন ওপৰ হৈ গৈছিলে উপায় নাই আৰু আমি যোৰহাটৰ পৰা আহিছোঁ